চাওক উন্নয়নৰ কাৰণে এছেম্বলিটো পাতাও নাই বিভিন্ন ধৰণৰ বিষয় ডিসকাশন কৰিবৰ কাৰণে এছেম্বলিটো পাতিছে কিহৰ কাৰণে আজিৰ তাৰিখতো এনডিএফবি কেডাৰ সকল যি এনডিএফবি বিটিআৰ এগ্ৰিমেন্টৰ অন্যতম অংশীদাৰ সেই অংশীদাৰ এনডিএফবিৰ কেডাৰ সকল কিহৰ কাৰণে আজিও জেলৰ ভিতৰত আছে প্ৰমোদ বড়োৰ যে পতন আহিছে ইয়াৰ পৰাই প্ৰমাণ হয় কাৰণ প্ৰমোদ বড়োই যিবিলাক কথা কৈ আছে যিবিলাক কাম কৰি আছে এইবিলাক উপঙা পানীত উপঙি থকাৰ দৰে তেওঁৰ কথাবিলাক তলত ফাউণ্ডেশ্যন তেওঁৰ একেবাৰে ক্লিয়াৰ নহয় একৰ্ড কৰা আজি 5 বছৰ পাৰ হৈ গ'ল তেওঁ 1500 কোটি টকাৰ যিটো সেন্ট্ৰেল পেকেজ স্পেশাল পেকেজ 1 টকাও আনিব নোৱাৰিলে কিহৰ কাৰণে আজিলৈকে স্কুল প্ৰভিন্সিয়েলাইজ নহল কিহৰ কাৰণে তেওঁ 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা বুলি মিছা মাটি বিটিসিৰ ৰাইজক ঠগালে টু এছেম্বলিত আজিৰ তাৰিখত অসম বিধানসভা বহিছে এই এছেম্বলিটো বিটিসি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চুক্তি বিটিসি চুক্তি মতে অহা এছেম্বলি আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যদি অলপ মানুহ কৃতজ্ঞতা থাকিল হয় তেতিয়া এই এছেম্বলি হোৱাৰ আগে আগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মাতি নি ৰাজহুৱাভাৱে সকলোৰে আগত সম্বৰ্ধনা জনাব লাগিছিল আজি হাজৰাত 100 জনতকৈ অধিক একদম যুৱক যুৱতী জয়েন কৰিছে ৰাইজে সব চাই আছে ৰাইজে বুজিছে ৰাইজে হাগ্ৰামা মহিলাৰী ছাৰক পুনৰাই বিটিসিত চিফ হোৱাটো বিচাৰিছে যেহেতু বিপিএফৰ কৰ্মী সভা আৰু জয়নিং চেৰেমনি হৈ আছে আজি ডিমাকুচি হাছৰাত মানে গ্ৰেণ্ড জয়নিং চেৰেমনি দেখা গ'ল আজি হাজৰাত 100 জনতকৈ অধিক একদম যুৱক যুৱতী জয়েন কৰিছে প্ৰমোদ বড়োৰ যে পতন আহিছে ইয়াৰ পৰাই প্ৰমাণ হয় কাৰণ প্ৰমোদ বড়োই যিবিলাক কথা কৈ আছে যিবিলাক কাম কৰি আছে এইবিলাক উপঙা পানীত উপঙি থকাৰ দৰে তেওঁৰ কথাবিলাক তলত ফাউণ্ডেশ্যন তেওঁৰ একেবাৰে ক্লিয়াৰ নহয় বিটিআৰ একৰ্ড তেওঁ সম্পাদন কৰিব পৰা নাই আজি 4.5 বছৰ হ'ল 5 বছৰ পাৰ হৈ গ'ল একৰ্ড কৰা আজি 5 বছৰ পাৰ হৈ গ'ল তেওঁ 1500 কোটি টকাৰ যিটো সেন্ট্ৰেল পেকেজ স্পেশাল পেকেজ 1 টকাও আনিব নোৱাৰিলে তাৰ জবাব আজিৰ তাৰিখত প্ৰমোদ বড়োই দিব লাগে যে তেওঁ কিহৰ কাৰণে সেন্ট্ৰেল পেকেজটো আনি বিটিসিৰ বা বিটিআৰৰ তেওঁৰ বিটিআৰৰ ডেভেলপমেন্টৰ কাম কাজ কৰিব নোৱাৰিলে জবাব দিয়ক বিটিআৰৰ ৰাইজক জবাব দিয়ক তেওঁ ঢোল পিটিলে নহব এতিয়া কিহৰ কাৰণে আজিৰ তাৰিখতো এনডিএফবি কেডাৰ সকল যি এনডিএফবি বিটিআৰ এগ্ৰিমেন্টৰ অন্যতম অংশীদাৰ সেই অংশীদাৰ এনডিএফবিৰ কেডাৰ সকল কিহৰ কাৰণে আজিও জেলৰ ভিতৰত আছে তাৰ জবাব প্ৰমোদ বড়োই দিয়ক তেওঁ ভিজন ডকুমেন্ট কিবা কিবি শান্তিৰ পাৰ চৰাই উৰি থাকিলে নহব পাৰ চৰাই উৰাবৰ কাৰণে তেওঁক ৰাইজে আনা নাই তেওঁ জবাব দিব লাগিব কিহৰ কাৰণে আজিলৈকে স্কুল প্ৰভিন্সিয়েলাইজ নহল কিহৰ কাৰণে তেওঁ 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা বুলি মিছা মাটি বিটিসিৰ ৰাইজক ঠগালে কিহৰ কাৰণে তেওঁ ফটকা ফুটুৱালে কলেজবিলাক প্ৰভিন্সিয়েলাইজ হোৱা বুলি কাৰণ আজিলৈকে এই কলেজবিলাকৰ যিবিলাক শিক্ষক আছে ফেকাল্টি আছে তেওঁলোকে দৰমহা পোৱা নাই ইয়াৰ জবাব দিব লাগিব প্ৰমোদ বড়ো ডাঙৰীয়াই জবাব দিয়ক কিহৰ কাৰণে তেওঁ ৰাইজক উচ্ছেদৰ নোটিছ দিছে মানুহক উচ্ছেদ কৰি খেদিব খুজিছে জবাব দিয়ক যুৱক যুৱতীসকলক জবাব দিয়ক তেওঁ ঘৰে ঘৰে চাকৰি দিম বুলি কয় আজিৰ তাৰিখত তেওঁ চাকৰি মানে কি হেয়াহে ৰাইজক বুজাব খুজিছে সেইটো জবাব দিয়ক কিহৰ কাৰণে ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাই যুৱক যুৱতীয়ে চাকৰি পোৱা নাই ঠিকাদাৰ সকলে কিয় কাম পোৱা নাই বিটিসিত কিহৰ কাৰণে নলবাৰী গুৱাহাটী যোৰহাট বিলাসীপাৰা গুজৰাট দিল্লীৰ ঠিকাদাৰে আহি বিটিসিত কাম কৰি আছে কিহৰ কাৰণে তেওঁ এতিয়া জবাব দিয়াৰ সময় আজি তেওঁ ভিজন ডকুমেন্টৰ কথা কয় 2020 চনত এটা ভিজন ডকুমেন্ট আনি এটা প্ৰতিশ্ৰুতি পালন নকৰাকে তেওঁ আৰু এটা সেকেন্ড ভাৰ্সন ভিজন ডকুমেন্ট আনি ৰাইজক আৰু বুৰ্বক বনাব ভাবিছে ৰাইজটো বুৰ্বক নহয় ৰাইজে সব চাই আছে ৰাইজে বুজিছে ৰাইজে হাগ্ৰামা মহিলাৰী ছাৰক পুনৰাই বিটিসিত চিফ হোৱাটো বিচাৰিছে যোৱাবাৰে হাগ্ৰামা মহিলাৰীক সৰ্বাধিক আসন দিছিল যোৱাবাৰ 17খন আসন হাগ্ৰামা মহিলাৰীক দিছিল তেওঁ 12খনহে পাইছিল প্ৰমোদ বড়ো ডাঙৰীয়াই 12খন পাইছিল তাৰ পিছত লিলি হোটেলত নানান ষড়যন্ত্ৰ কৰি চৰকাৰ বনাইছে গতিকে হাগ্ৰামা মহিলাৰীক পুনৰাই বিটিসিৰ চিফ হিচাপে বিটিসি ৰাইজে সকলো প্ৰকাৰৰ ৰাইজে বিচাৰিছে গতিকে
25ৰ নিৰ্বাচনটো আমি অপেক্ষা কৰি আছো যিদিনাই নিৰ্বাচন হ'ব আমি নিৰ্বাচনত অংশগ্ৰহণ কৰি পুনৰাই বিটিচিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ বনাম আজি কোকৰাঝাৰত অসম বিধানসভাৰ যি অধিৱেশন চলি আছে ইয়াত বিটিআৰ চুক্তি দফাৰ দাবীৰ কাৰণে অখিল গগৈয়ে বহুখিনি দাবী জনাইছে কিন্তু বিটিআৰৰ যিখিনি ৰাইজৰ প্ৰতিনিধি আছে তেওঁলোকৰ মুখৰ পৰা শুনা যোৱা নাই কি ক'ব প্ৰমোদ বড়ো ডাঙৰীয়াৰ এজন MLA মাত দিয়া নাই আজি অখিল গগৈ ডাঙৰীয়াক আমি বিটিআৰ বাসী হিচাপে ধন্যবাদ জনাইছো তেওঁ প্ৰকৃত প্ৰশ্ন উত্থাপন কৰিছে তেওঁ কৈছে যে বিটিআৰ চুক্তি কিয় আজিলৈকে সম্পাদন হোৱা নাই তেওঁ কৈছে যে NDFB কেডাৰসকল কিয় জেলত আছে আজিলৈকে তেওঁ কৈছে ফাইনেন্সটো যিটো বিটিআৰৰ যিটো ফাইনেন্স আহিব লাগিছিল এইটোৰ ওপৰত তেওঁ মাত মাতিছে তেওঁ সকলো বিটিআৰ বাসীৰ ফালৰ পৰা আমি ধন্যবাদ যাচিছো কিন্তু যিটো এছেম্বলিত আজিৰ তাৰিখত অসম বিধানসভা বহিছে এই এছেম্বলিটো বিটিচি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চুক্তি বিটিচি চুক্তি মতে অহা এছেম্বলি আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যদি অলপমানো কৃতজ্ঞতা থাকিল হয় তেতিয়া এই এছেম্বলি হোৱাৰ আগে আগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মাতি নি ৰাজহুৱাভাৱে সকলোৰে আগত সম্বৰ্ধনা জনাব লাগিছিল কাৰণ এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কাৰণেহে সম্ভৱ হৈছে যে কোকৰাঝাৰত এটা এছেম্বলি হৈছে আৰু এই এছেম্বলিত আজিৰ তাৰিখত অসম বিধানসভা বহিছে গতিকে ইমান যিটো ডাঙৰ কথা এয়া কাৰ কাৰণে আজি সম্ভৱ হ'ল ইয়াৰ কাৰণটো আৰু মেইন যিটো নিৰ্মাতা বিটিচি নিৰ্মাতা হাগ্ৰামা মহিলাৰীৰ কাৰণেহে এয়া সম্ভৱ কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই একেবাৰে অকৃতজ্ঞ হৈ ফেলে কোনো ধৰণৰ কৃতজ্ঞতা প্ৰকাশ নকৰিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক গতিকে আমি আশা কৰো যে প্ৰমোদ বড়ো ডাঙৰীয়াই অলপমান হলেও কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে এই ক্ষেত্ৰত চাওক উন্নয়নৰ কাৰণে এছেম্বলিটো পাতাও নাই বিভিন্ন ধৰণৰ বিষয় ডিছকাশ্যন কৰিবৰ কাৰণে এছেম্বলিটো পাতিছে আৰু এইটো এটা মোৰ ধাৰণা হয় যে অসম চৰকাৰে কিবা এটা দূৰদৃষ্টি সম্পন্ন চিন্তা কৰি এই কামটো কৰিছে তো যিয়ে নহওক আশা কৰো আমি ঠিক আছে এছেম্বলি হৈছে আজি অসম বিধানসভাৰ সকলো MLA আহি তাতে বহিছে আমি ভাল পাইছো কিন্তু অকল এছেম্বলিত বিটিআৰৰ ডেভেলপমেণ্টৰ কথাবিলাক পাতিব লাগিব বিটিআৰ ডেভেলপমেণ্ট কেনেকৈ হ'ব যেতিয়া চেণ্ট্ৰেল পেকেজ আহিব তেতিয়া ডেভেলপমেণ্ট হ'ব যেতিয়া ইয়াতে অধিক পৰিমাণৰ বাজেট আহিব তেতিয়া ইয়াতে ডেভেলপমেণ্ট হ'ব সেইবিলাক মূল প্ৰশ্ন যেতিয়া ইয়াতে দলং ৰাস্তা ঘাট হ'ব তেতিয়া হ'ব ডেভেলপমেণ্ট বিটিআৰ যেতিয়া ইয়াতে যিবিলাক বিটিআৰ চুক্তিত লিখা আছিল বিভিন্ন ইনষ্টিটিউট আনিম বুলি সেই ইনষ্টিটিউটবিলাক আহিলেহে ডেভেলপমেণ্ট হ'ব কিন্তু সেই ইনষ্টিটিউটবিলাক আজি চাওক ডবা ফেক্টৰী আনিম বুলি কৈছিল কোচ ফেক্টৰী এইটোতো কেঞ্চেল হ'ল চেন্ট্ৰেল ইউনিভাৰ্চিটি আনিম বুলি কৈছিল এইটোও কেঞ্চেল হ'ল আৰু হাজাৰ হাজাৰ মানে টকাৰ কিবা কিবি পেকেজ আনিম ইনষ্টিটিউট আনিম বুলি যিবিলাক বিটিআৰ চুক্তিত লিখা আছিল এইবিলাক সব কেঞ্চেল হৈছে সেইবিলাক যদি কেঞ্চেল হয় তো বিটিআৰ ডেভেলপমেণ্ট কেনেকৈ হ'ব বিটিআৰ প্ৰকৃত ডেভেলপমেণ্ট তেনেকৈহে হ'ব ঠিক আছে এছেম্বলি যিটো অসম চৰকাৰে পাতিছে তেওঁলোকৰ দূৰদৰ্শী চিন্তাৰে হয়তো কিবা ভাবি ফেলে বিটিচিৰ কোকৰাঝাৰত এছেম্বলি পাতিছে এইটো